কবিতা প্ৰাণ পাই উঠা আজিৰ এই পৃথিৱী। সৌন্দৰ্যৰে ভৰা এই মনোৰম পৃথিৱীখনক যেন মানৱ জাতিয়ে বিলোপ কৰি পেলাইছিল। আৰু আজি সেই মানৱ জাতি মহামাৰীৰ আক্ৰান্তত। এই চেগতে যেন মানৱ জাতিৰ হাতত নষ্ট হ'বলৈ ধৰা গছলতিকাই প্ৰাণ পাই উঠিছে। প্ৰাণ পাই উঠিছে আজি পৃথিৱীয়ে মন খুলি ভাগৰ জীয়াইছে। আজি কান্দিছে মানৱে, হাঁহিছে গছলতিকাই, হাঁহিছে সেই বনত চৰি ফুৰা সীমাহীন সৌন্দৰ্যৰে ভৰা জীৱবোৰে। ঠিক তেনেকৈ নহয় জানো? যেনেকৈ এই মানৱ জাতিয়ে এই প্ৰকৃতিৰ সৌন্দৰ্য নাশ কৰিছে এই প্ৰকৃতিৰ ভাৰসাম্য, বিলোপ কৰিছে এই বনবোৰত আনন্দৰে চৰি ফুৰা জীৱবোৰক। আজি সেই সকলোবোৰেই হাঁহিছে আৰু কান্দিছে মানৱে। কাৰণ সেই বনত চৰা জীৱবোৰৰ বাস নাশ কৰা জীৱবোৰক মুকলিকৈ খেলাত বাধা দিয়া মানৱ জাতি আজি আক্ৰান্ত মহামাৰী। আৰু সেই চেগতে আজি উৎফুল্লিত মনেৰে হাঁহিছে প্ৰকৃতিয়ে। প্ৰাণ পাইছে সেই বনৰ জীৱবোৰে। মাথো আবদ্ধ মানৱ জাতিয়ে আজি কৰিছে হাহাকাৰ। সেই প্ৰকৃতি ধ্বংসকাৰী মানৱে আজি কৰিছে হাহাকাৰ। আজি প্ৰকৃতিয়ে লৈছে প্ৰাণ ভৰি উশাহ। বনৰ জীৱবোৰৰ হিয়া ভৰা উল্লাস। প্ৰাণ পাই উঠিছে আজি পৃথিৱীয়ে, উঠিছে প্ৰাণ পাই আজিৰ এই পৃথিৱীয়ে। প্ৰাণ পাই উঠা আজিৰ